আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ চেপ্টাৰ 8.1 ইতিমধ্যে আমি ত্ৰিকোণমিতি কি গম পালোঁ। ত্ৰিকোণমিতি হ'ল গণিতৰ এনেকুৱা এটা বিষয় য'ত ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয় আৰু ত্ৰিকোণমিতিত সদায় সমকোণী ত্ৰিভুজহে ব্যৱহাৰ হয়। ত্ৰিকোণমিতিক অনুপাত কেইটা হৈছে সাইন থিটা, কসেক থিটা, কস থিটা, সেক থিটা, টেন থিটা আৰু কট থিটা। এতিয়া এই অনুপাতকেইটা উলিয়াবলৈ আমি কি কৰিব লাগিব? প্ৰথমতে সমকোণী ত্ৰিভুজটো আঁকি ল'ব লাগিব। নামাকৰণ কৰি ল'লোঁ এ বি চি। ইয়াত বি কোণটো সমকোণ, চি আৰু এ এই দুটা সূক্ষ্মকোণ। থিটা আমি ইয়াতেও লিখিব পাৰোঁ, থিটা আমি ইয়াতেও লিখিব পাৰোঁ। মই ধৰি ল'লোঁ চি মানে হ'ল থিটা। এই ত্ৰিভুজটোত এংগল চি হ'ল থিটা, গতিকে থিটাৰ সন্মুখৰ বাহুটো হ'ব কি? লম্ব। সদায় মনত ৰাখিবা যিটো কোণ ইয়াত দিয়া থাকে সেই কোণৰ সন্মুখৰ বাহুটোৱে হৈছে লম্ব আৰু এডাল হৈছে কৰ্ণ আৰু আনডাল কি? ভূমি। যদি আমি থিটাটো এংগল এ ধৰিলোঁ হয় তেনেহ'লে থিটাৰ সন্মুখৰ বাহু এডাল হ'ব লম্ব, এডালটো সদায় চেঞ্জ নহয়, কেতিয়াও চেঞ্জ নহয়, এডাল হ'ব কৰ্ণ আৰু এডাল হ'ব ভূমি। এতিয়া দুয়ো ক্ষেত্ৰতে অনুপাতসমূহ চাওঁ। সাইন থিটা মানে লম্ব বাই কৰ্ণ। ইয়াত লম্ব বি চি, কৰ্ণ এ চি। কস থিটা মানে ভূমি বাই কৰ্ণ। ইয়াত ভূমি এ বি, কৰ্ণ এ চি। আৰু টেন থিটা মানে লম্ব বাই ভূমি। ইয়াত লম্ব বি চি, ভূমি এ বি। ইয়াত সাইন থিটা মানে কি? লম্ব বাই কৰ্ণ, লম্ব ইয়াত এ বি, কৰ্ণ মানে এ চি। লিখিম এ বি বাই এ চি। কস থিটা মানে ভূমি বাই কৰ্ণ, বি চি বাই এ চি, বি চি বাই এ চি। আৰু টেন থিটা মানে লম্ব বাই ভূমি, লম্ব বাই ভূমি, এ বি বাই বি চি। এই তিনিটা ত্ৰিকোণমিতিক অনুপাত মনত থাকিলে আন তিনিটা ত্ৰিকোণমিতিক অনুপাত উলিয়াই ল'ব পাৰি। কাৰণ সাইন থিটাৰ ওলোটা এটা অনুপাত আছে, সেইটো হৈছে কসেক থিটা। কস থিটাৰ ওলোটাটোৰ নাম হৈছে সেক থিটা আৰু টেন থিটাৰ ওলোটা ত্ৰিকোণমিতিক অনুপাতটোৰ নাম হৈছে কট থিটা। যিহেতু ইহঁত ওলোটা, কসেক থিটা কি হ'ব? কৰ্ণ বাই লম্ব, সেক থিটা কৰ্ণ বাই ভূমি আৰু কট থিটা ভূমি বাই লম্ব। কৰ্ণ বাই লম্ব মানে ইয়াৰ ওলোটা এ চি বাই বি চি। ইয়াৰ ওলোটা কচৰ ওলোটা এ চি বাই এ বি। আৰু ইয়াত কি হ'ব? এ বি বাই বি চি। সাইনৰ ওলোটা কি? কসেক থিটা। কসেক থিটা সাইনৰ ওলোটা, গতিকে এ চি বাই এ বি। সেক থিটা কচৰ ওলোটা এ চি বাই বি চি। আৰু কট থিটা টেনৰ ওলোটা বি চি বাই এ বি। এনেধৰণে তিনিটা অনুপাত মনত থাকিলে আন তিনিটা উলিয়াই ল'ব পাৰি। এই যে মই কৈ আছোঁ সাইন থিটাৰ ওলোটা কসেক, কচৰ ওলোটা সেক, টেনৰ ওলোটা কট, এই বস্তুকেইটা কেনেকৈ লিখিব পাৰি? সাইন থিটাৰ ওলোটা কি? কসেক থিটা এনেকৈ লিখিম, বা কসেক থিটাৰ ওলোটা সাইন থিটা। একেদৰে কস থিটা ইজ ইকুৱেল টু 1 বাই সেক থিটা, সেক থিটা ইজ ইকুৱেল টু 1 বাই কস থিটা, টেন থিটা ইজ ইকুৱেল টু 1 বাই কট থিটা, কাৰণ কট থিটাৰ ওলোটা আৰু কট থিটা মানে 1 বাই টেন থিটা। এতিয়া আহা আমি অনুশীলনীৰ অংকবিলাক সলভ কৰোঁ। অনুশীলনী
8.1 প্ৰথম কুৱেশ্যন ত্ৰিভুজ ABC দিয়া আছে দুটা বাহুৰ মান দিয়া আছে আমি উলিয়াব লাগে sin A cos A sin C cos C মান তে প্ৰথমতে আমি সমকোণটো আঁকি লওঁ নামাকৰণ কৰি লওঁ A B C B টো সমকোণ দিছে ন সেইকাৰণে B টো মাজত লিখিছোঁ সমকোণ দিয়া আছে AB 24 cm AB 24 cm BC 7 cm উলিয়াব লাগে sin A cos A sin C cos C ফাৰ্স্ট কথা sin A মানে sin মানে কি sin মানে হৈছে লম্ব বাই কৰ্ণ আৰু cos মানে হ'ল ভূমি বাই কৰ্ণ আমি জানো যেটো কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াব দিয়ে সেই কোণটোৰ সন্মুখৰ বাহুটো কি হয় লম্ব হয় এটোটো সদায় ত্ৰিভুজৰ কৰ্ণ আটাইতকৈ দীঘল বাহু আৰু এডাল কি হ'ব তেন্তে ভূমি উলিয়াই ললো এতিয়া লম্ব মানে লিখিম BC কৰ্ণ মানে লিখিম AC ইয়াতো লিখিম এটো যেটো এৰ সাপেক্ষে ইয়াত লিখিম ভূমি মানে AB কৰ্ণ মানে AC ইয়াত AC ৰ মানটো দিয়া হোৱা নাই গতিকে AC ৰ মানটো উলিয়াই ল'ব লাগিব তাৰ পিছত ইয়াত বহাই দিলেই হ'ল AC ৰ মান উলাম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাইথাগোৰাছৰ উপপাদ্য কেতিয়া ব্যৱহাৰ হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিকোনো দুটা বাহু যদি দিয়া থাকে তিনিটা বাহুৰ ভিতৰত আনটো বাহুৰ মান উলিয়াব পাৰি পাইথাগোৰাছৰ উপপাদ্যটো হ'ল কৰ্ণ স্কয়াৰ লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ লম্ব মানে কি ভূমি মানে কি লম্ব মানে 7 স্কয়াৰ ভূমি মানে 24 স্কয়াৰ 7 7 গুণ 49 আৰু 24ক বৰ্গ কৰিলে কি পায় 576 এটো হ'ল কৰ্ণ স্কয়াৰৰ মান কি পালো যোগ কৰি দিলে 625 যদি দুই ফালে বৰ্গমূল লও তেতিয়া হলে কি হ'ব কৰ্ণৰ বৰ্গৰ পৰা কৰ্ণটো ওলাই আহিব আৰু 625 ৰ পৰা কি ওলাই আহিব 625 মানে কি 25 গুণ 625 নহয় জানো গতিকে এই দুটা 25 ৰ পৰা এটা 25 ওলাই আহিল মানে কৰ্ণৰ মান হ'ব 25 গতিকে ইয়াত লিখি দিলো 25 সেন্টিমিটাৰ তে মানবোৰ বহাই দিলে হ'ল BC ৰ মান 7 সেন্টিমিটাৰ AC ৰ মান 25 AB ৰ মান 24 সেন্টিমিটাৰ AC ৰ মান 25 দুই নম্বৰটোত উলিয়াব দিছে sin C আৰু cos C ৰ মান সাইনৰ সূত্ৰটো হ'ল লম্ব বাই কৰ্ণ cosৰ সূত্ৰটো হ'ল ভূমি বাই কৰ্ণ C কোণৰ সাপেক্ষে sin আৰু cosৰ মান উলিয়াব দিছে গতিকে ইয়াত লম্ব আৰু ভূমি চেঞ্জ হ'ব কৰ্ণটো একে থাকিব ইয়াত C কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক উলিয়াব দিছে অনুপাত গতিকে এবাৰ চাম C কোণৰ সাপেক্ষে C কোণৰ সন্মুখৰ বাহুটো হ'ব লম্ব এটো কৰ্ণ এটোটো চেঞ্জ নহয় এটো কি হ'ব ভূমি তে মানবোৰ বহাই দিলে হ'ল লম্ব মানে এবাৰ AB কৰ্ণ মানে AC ভূমি মানে BC কৰ্ণ মানে SC AB মানে 24 AC মানে 25 BC মানে 7 সেন্টিমিটাৰ AC মানে 25 হয় দুই নম্বৰ কোৱেশ্চন PQR ত্ৰিভুজৰ সাপেক্ষে tan P minus cot R ৰ মান নিৰ্ণয় কৰিব দিছে আমি জানো tan মানে হৈছে লম্ব বাই ভূমি P বাই B আৰু cot মানে হৈছে ভূমি বাই লম্ব ইয়াত চোৱা tan ৰ অনুপাত দিয়া আছে P কোণৰ সাপেক্ষে cot ৰ অনুপাত দিয়া আছে R কোণৰ সাপেক্ষে গতিকে দুইটাৰে ক্ষেত্ৰত P আৰু B বেলেগ বেলেগ হ'ব দিয়া আছিল PQ 12 সেন্টিমিটাৰ PR 13 সেন্টিমিটাৰ P মানে কি হ'ব P মানে লম্ব P কোণৰ সাপেক্ষে
লম্ব গুণডাল কিউ আৰ গতিকে পি মানে হ'ল কিউ আৰ বি মানে ভূমি পি কিউ মাইনাছ আৰ কোণৰ সাপেক্ষে কটৰ অনুপাত গতিকে আৰ কোণৰ সাপেক্ষে লম্ব হ'ব পি কিউ গতিকে পি মানে লম্ব আৰু ভূমি তেন্তে কি হ'ব কিউ আৰ যিহেতু ইয়াত কিউ আৰৰ মান দিয়া নাই পি কিউ আৰু পি আৰৰ মান দিয়া আছে কিউ আৰটো নিৰ্ণয় কৰি ল'ব লাগিব কাৰ সহায়ত পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত পাইথাগোৰাছৰ উপপাদ্য মানে কি আছিল অতিভুজ স্কুৱেৰ ইজ ইকুৱেল টু লম্ব স্কুৱেৰ যোগ ভূমি স্কুৱেৰ গতিকে ভূমি স্কুৱেৰ মানে কি ভূমি স্কুৱেৰ মানে হৈছে অতিভুজ স্কুৱেৰ মাইনাছ লম্ব স্কুৱেৰ কিউ আৰৰ মান হ'ব পি আৰ স্কুৱেৰ পি আৰ মানে 13 স্কুৱেৰ পি কিউ মানে 12 স্কুৱেৰ 13 স্কুৱেৰ মানে 169 12 মানে 144 মাইনাছ কৰিলে পাম 25 কিউ আৰ স্কুৱেৰৰ মান হ'ল 25 আমাক লাগে কিউ আৰৰ মান গতিকে কিউ আৰৰ স্কুৱেৰৰ পৰা কিউ আৰৰ মান কেনেকৈ পায় দুইফালে বৰ্গমূল ল'লে পায় গতিকে ইফালে হ'ব কিউ আৰ ইফালে হ'ব 5 কাৰণ 5 5 গুণ 25 কে ইয়াৰ মান হ'ব 5 চেণ্টিমিটাৰ তো মানবোৰ বহাই দিলে হ'ল কিউ আৰৰ মান 5 পি কিউৰ মান 12 কিউ আৰৰ মান 5 পি কিউৰ মান 12 ইয়াত যদি চাওঁ এইটো আৰু এই ৰাশিটো একে ৰাশিৰ পৰা একে ৰাশি বিয়োগ কৰিলে উত্তৰ হ'ব 0 3 নম্বৰ প্ৰশ্ন সাইন এৰ মান দিয়া আছে 4/3 সাইন এৰ সহায়ত কস এ আৰু টেন এৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমি যিকোনো ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ এটা আঁকি ল'ম নামকৰণ কৰি লওঁ এ বি চি ইয়াত যিকেইটা ত্ৰিকোণমিতিক অনুপাত উলিয়াব দিয়া হৈছে সকলোতে দিয়া আছে এ কোণৰ সাপেক্ষে গতিকে আমি চাব লাগিব এ কোণৰ সাপেক্ষে লম্ব ভূমি আৰু কৰ্ণ কোনডাল হয় ইয়াত লম্ব হ'ব এ কোণৰ সাপেক্ষে সন্মুখৰ বাহুটো লম্ব ভূমি আৰু অতিভুজ কৰ্ণ সাইন এ মানে 3/4 সাইন এ মানে কি লম্ব বাই কৰ্ণ BC কৰ্ণ মানে AC ইজ ইকুৱেল টু 3/4 এতিয়া এই অনুপাতটো যদি আমি ভাঙি লিখোঁ তেনেহ'লে 3 আৰু 4ৰ লগত এটা ধ্ৰুৱক সংখ্যা পূৰণ কৰি দিব লাগিব তাত BC আৰু AC মানে হ'ব BC মানে হ'ব 3 এটা ধ্ৰুৱক সংখ্যা ধৰি ল'লোঁ K আৰু AC মানে হ'ব 4 আৰু ধৰি ল'লোঁ ধ্ৰুৱ সংখ্যাটো K টো ধ্ৰুৱক ইয়াত লিখি লওঁ BC 3K AC 4K AB নাজানো AB টো উলাই ল'ব লাগিব AB টো আমি পাইথাগোৰাছৰ সহায়ত উলাই ল'ব পাৰোঁ AB স্কুৱেৰ মানে কি হ'ব কৰ্ণৰ পৰা লম্ব স্কুৱেৰ মাইনাছ AC স্কুৱেৰ মাইনাছ BC স্কুৱেৰ AC স্কুৱেৰ মানে AC মানে 4K স্কুৱেৰ মাইনাছ BC মানে 3K স্কুৱেৰ 4K বৰ্গ কৰিলে কি পায় 4 গুণ 16K স্কুৱেৰ আৰু 3K বৰ্গ কৰিলে কি পায় 3 3 গুণ 9K স্কুৱেৰ 16ৰ পৰা 9 গ'লে কিমান থাকিব 7K স্কুৱেৰ AB স্কুৱেৰৰ মান হ'ল 7K স্কুৱেৰ তাকে AB ৰ মান হ'ব বৰ্গমূল ল'লে C মান পোৱা যায় অৰ্থাৎ √7K AB ৰ মান লিখি লওঁ √7K টো থাকিব বাহিৰত বৰ্গমূল চিনৰ বাহিৰত যে মানবোৰ লিখিলে হ'ল cos A tan A cos A মানে হৈছে ভূমি বাই কৰ্ণ মানে AB বাই AC tan A মানে হৈছে লম্ব বাই ভূমি BC বাই AB যে মানবোৰ বহালে AB মানে √7K AC মানে 4K BC মানে হ'ল 3K AB মানে √7K
ইয়াত কে আৰু এইটো কে কেনসেল গ'ল থাকিলে √7/4 ইয়াত থাকিল কে কেনসেল গৈ 3/√7 3 নম্বৰ প্ৰশ্নটোৰ লগত একে ধৰণৰ প্ৰশ্ন 4 নম্বৰ ইয়াত কটৰ মান দিয়া আছে কটৰ সহায়ত সাইন আৰু সেকৰ মান উলিয়াব দিছে মতে সমকোণী ত্ৰিভুজটো আঁকিলো ইয়াত এ কোণৰ সাপেক্ষে অনুপাতবোৰ দিয়া আছে গতিকে এ2 হয় ইয়াত দিব লাগিব নহয় ইয়াত মই ইয়াত দি ললো এ বাকি এ দুটা নামাকৰণ কৰি ললো বি আৰু সি ৰে 15 cot a = 8 ইয়াতে 15 টো কটৰ লগত পূৰণ হৈ আছে 15 টো এইফালে লৈ আহিম আহিলে ইয়াত হৰণ হৈ যাব এইফালে থাকিব cot a তে cot a মানে কি cot a মানে হৈছে ভূমি বাই লম্ব ইয়াত ভূমি আৰু লম্ব কোণডাল এ কোণৰ সাপেক্ষে গতিকে এডাল হৈছে লম্ব এডাল হৈছে ভূমি আৰু এডাল হৈছে কৰ্ণ বি মানে ইয়াত এ বি পি মানে বি সি 8/15 এতিয়া অনুপাতটো যদি ভাঙি দিও এ বি মানে হ'ব 8 এটা ধ্ৰুৱক কে বি সি = 15 এটা ধ্ৰুৱক কে ধ্ৰুৱক 8 কে বি সি 15 কে এ সি নাজানো তে এ সি হল ত্ৰিভুজটোৰ অতিভুজ গতিকে অতিভুজ স্কয়াৰ = লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ এ বি স্কয়াৰ যোগ বি সি স্কয়াৰ এ বিৰ মান দিয়া আছে 8 কে স্কয়াৰ বি সি মানে দিয়া আছে 15 কে স্কয়াৰ 8 কে স্কয়াৰ কৰিলে পাও 64 কে স্কয়াৰ 15 ক স্কয়াৰ কৰিলে 15 গুণ 225 কে ৰ ওপৰত স্কয়াৰ যোগ কৰিলে 289 কে স্কয়াৰ এটো হৈছে এসি স্কয়াৰৰ মান তে এসিৰ মান হ'ব 289 ৰ বৰ্গমূল 289 ৰ বৰ্গমূল কি 289 ৰ বৰ্গমূল হ'ল 17 আৰু কে স্কয়াৰৰ বৰ্গমূল কে অৰ্থাৎ এসিৰ মান হ'ল 17 কে তে মানবোৰ sin a মানে হৈছে লম্ব বাই কৰ্ণ sec a মানে হ'ল কৰ্ণ বাই ভূমি p মানে 15 কে h মানে 17 কে h মানে 17 কে b মানে 8 কে কে কেনসেল 15 17 কে কেনসেল 17 8 5 নম্বৰ একে ধৰণৰ অংক sec থিটাৰ মান দিয়া আছে বাকি অনুপাত বিলাক উলিয়াব দিছে সমকোণী ত্ৰিভুজটো আঁকিলম নামাকৰণ কৰিলো এ বি সি ইয়াত এ বা সি দিয়া নাই ইয়াত দিছে থিটা গতিকে যিকোনো কোণ এটাৰ মান থিটা ধৰিলম এ বা সি মই সি ধৰিলো থিটা তে এ বি হ'ব লম্ব বি সি ভূমি এ সি কৰ্ণ থিটা = 13/12 তে sec থিটা মানে হৈছে কৰ্ণ বাই ভূমি 13/12 কৰ্ণ মানে কি আছিল ইয়াতে এসি আৰু ভূমি মানে বিসি 13/12 অনুপাতটো ভাঙি দিম এসি = 13 কে ধ্ৰুৱক বিসি = 12 কে ধ্ৰুৱক 13 কে বিসি 12 কে এ বি নাজানো এ বি টো উলিয়াই লম ইয়াত এ বি মানে পি লম্ব স্কয়াৰ মানে হ'ব কৰ্ণ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ বিসি স্কয়াৰ হল 13 কে স্কয়াৰ বিসি 12 কে স্কয়াৰ 13 ক বৰ্গ কৰিলে 169 কে স্কয়াৰ 12 ক বৰ্গ কৰিলে 144 কে স্কয়াৰ মাইনাস কৰিলে 25 কে স্কয়াৰ
গতিকে এ বি স্কুৱেৰৰ মান হ'ল 25k স্কুৱেৰ এ বিৰ মান বৰ্গমূল 25k স্কুৱেৰ 25 বৰ্গমূল হ'ব 5k ইৰ মান পালোঁ 5k গতিকে অনুপাতবোৰ sin থিটা ইজ ইকুৱেল টু p/h p মানে 5k 13k k কেনসেল 5/13 সাইনৰ উল্টা কি আছিল cosec থিটা 13/5 cos থিটা b/h b মানে 12k h মানে 13k k কেনসেল 12/13 cosৰ উল্টা কি sec যেটো অলৰেডি দিয়াই আছে এটো উলিয়াব নালাগে আৰু tan থিটা ইজ ইকুৱেল টু p বাই লম্ব বাই ভূমি ইজ ইকুৱেল টু p মানে 5k b মানে 12k k কেনসেল 5/12 থিটা ইজ ইকুৱেল টু tan-ৰ উল্টা গতিকে 12/5/13